এয়া নলটেঙাৰ পাত হয়। নলটেঙাৰ পাতটো বহুতে চিনি নাপায়, এইবাবে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আজি মই বনাবলৈ লৈছোঁ নলটেঙা আৰু মাছ। এইফালে এয়া মাছ ফ্ৰাই কৰি আছোঁ আৰু নলটেঙা বনাবলৈ এইখিনি বস্তু লৈছোঁ মই। এইফালে আলু দুটা বইল কৰি লৈছোঁ, শুকান জলকীয়া, কেঁচা জলকীয়া, মেথি গুটি, নিমখ, হালধি আৰু এইফালে নলটেঙাখিনি কাটি ৰাখি। তাৰপিছত মই এয়া কেৰাহীত তেল দি দিছোঁ। তেল দিয়াৰ পাছত শুকান জলকীয়া কেইটা দি দিছোঁ আৰু এয়া মেথি গুটিকেইটা দি দিছোঁ। তাৰ পাছত ইয়াতে কাটি ৰখা নলটেঙাকেইটা দি দিছোঁ। দি পেলাই ইয়াতে অলপ লৰাই লৈছোঁ। আৰু ইয়াতে সোৱাদ অনুসৰি হালধি দি দিছোঁ, কেঁচা জলকীয়া কেইটা দি দিছোঁ। দেখিছেনে বাৰু কি ধুনীয়াকৈ শাকখিনি ভাজ খাই গৈছে আৰু ইয়াৰ পৰা তেল নিগৰিব ধৰিছে। তাৰ পাছত ইয়াতে দি দিছোঁ মই বইল কৰি ৰখা আলুখিনি। ইয়াতে দি দিম মই এতিয়া সোৱাদ অনুসৰি নিমখ। আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই কেনে পায় কমেণ্ট এটা কৰি জনাব। লগতে ছাইডত থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। এনেকৈ অকণমান সময়ৰ কাৰণে ঢাকি ৰাখি দিম। শাকখিনিৰ পৰা ধুনীয়াকৈ এয়া তেল নিগৰিছে, দেখিছে নহয়। এতিয়া মই গৰম পানী কৰি ৰাখিছিলোঁ, এয়া মই পানী দি দিছোঁ। তাৰপিছত ইয়াতে মই মাছটো দি দিছোঁ। এয়া ধুনীয়াকৈ উতল অহালৈকে অলপ টাইম ঢাকি ৰাখি দিম। এইফালে এয়া মোৰ মাছৰ জোল ৰেডি হৈ গ'ল। গৰমৰ দিনত এনেকৈ টেঙাৰ জোল এখন খাবলৈতো সকলোৰে মন যায় আৰু কোনে কোনে খোৱা নাই এনেকৈ খাবচোন। আজিলৈ বাই বাই।